Hey guys, welcome to our channel with a new video. আৰু আজি আপোনালোকৰ কাৰণে একদম বেলেগ ধৰণৰ এটা ভিডিও লৈ আহিছো। আপোনালোকে সদায় বিচাৰি থকা, আপোনালোকে মোক সদায় সুধি থকা এটা কথাৰ মানে ওপৰত এটা ভিডিও বনাবলৈ আহিছো। সো অকমান চেকে প্ৰথমতে ধৰিব পাৰিছে কিহৰ ওপৰত ভিডিও কৰিব গৈছো। হয়, আজি মই ভাবিছো আপোনালোকৰ লগত মই মোৰ হেয়াৰ কেয়াৰৰ বিষয়ে অকমান শেয়াৰ কৰো। সো ডেইলি আপোনালোকে যিসকলে মোৰ ভিডিও চাই থাকে সো তেওঁলোকে মোক সুধি থাকে যে বা তুমি চুলিখিনি স্মুথনিং কৰিছিলা নেকি, ষ্ট্ৰেইট কৰিছিলা নেকি, সো স্মুথনিং কৰিলে ভাল নে ষ্ট্ৰেইট কৰিলে ভাল, সো কেনেকুৱা ধৰণৰ কি প্ৰডাক্ট ইউজ কৰিব লাগে, এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন সুধি আছিলে। সো ভাবিলো আপোনালোকৰ লগত মই আজি মোৰ সিক্ৰেটটো শেয়াৰ কৰিয়ে দিওঁ। সো মোৰ চুলিখিনি আপোনালোকে দেখি ধৰিব পাৰে আচলতে বহুত বেছি স্মুথ হয়, সিল্কি হয় আচলতে চুলিখিনি মোৰ। গতিকে তাৰ আঁৰৰ মেইন ৰহস্যটো হৈছে মই পিয়ৰলি কিছুমান নেচাৰেল ইনগ্ৰেডিয়েণ্টছ ব্যৱহাৰ কৰোঁ হেয়াৰ কেয়াৰৰ কাৰণে। ডেইলি ইউজ নকৰোঁ কিন্তু প্ৰায় মাজে মাজে কৰি থাকোঁ, আৰু সেইটো কাৰণে আচলতে মোৰ চুলিখিনি নেচাৰেলি স্মুথ হয়। মই এতিয়া চুলিখিনি ধুই আহিছোঁ আৰু সেইটো কাৰণে ভাবিলোঁ আচলতে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ মইনো আজি কেনেদৰে কি কৰিছিলোঁ, কেনেদৰে কি ইউজ কৰিছিলোঁ, ত' তাকে অকণমান আপোনালোকক জনাওঁ। মই কৈছোঁ যে মই কিছুমান নেচাৰেল ইনগ্ৰেডিয়েণ্টছ ব্যৱহাৰ কৰোঁ, যিবোৰ হৈছে প্ৰথমতে আছে এল'ভেৰা। দেখিছে এল'ভেৰা আচলতে প্ৰতিখন ঘৰতে থাকেই আজিকালি, নহয় জানো? অতি সহজতে পোৱা যায় ইয়াকো, আৰু ইয়াৰ পৰা যিটো জেল ফৰ্ম হয় আচলতে সেইখিনি আমি ব্যৱহাৰ কৰিব লাগিব। চ' মই কৈছোঁ যে মই ব্যৱহাৰ কৰিছোঁ বুলি সেই এল'ভেৰাৰ জেল লৈছোঁ, আৰু লগতে লৈছোঁ অলপমান মেথি গুটিবোৰ থাকেই প্ৰতিখন ঘৰতে, নহয় জানো? ত' মেথি ল'লোঁ অলপমান, আৰু লগত লৈছোঁ জবা ফুলৰ পাত। আৰু জবা ফুলৰ পাততো আচলতে এটা জেলৰ নিচিনা ফৰ্ম হয়। চ' সেই জেলটো আচলতে আমি মানে তাৰ পৰা পাওঁ, আৰু যাৰ ফলত চুলিখিনি বহুত বেছি ধৰণে চিল্কি হয়, আৰু সেইটো কাৰণে মই এইখিনি ইনগ্ৰেডিয়েণ্টছে বৰ্তমান ব্যৱহাৰ কৰিছোঁ। চ' আজিকালি মাৰ্কেটত বহুত বেছি ধৰণৰ প্ৰডাক্ট পোৱা যায় আচলতে, স্কিনৰ ওপৰত, হেয়াৰৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰডাক্ট, আৰু সকলোতে আচলতে কেমিকেল দিয়া থাকে। চ' সেইটো কাৰণে ভয় লাগে যে, আৰু সেইবোৰ ইউজ কৰিলে চুলিখিনি সঁচাকৈ ভাল নহয় আচলতে, বহুত বেছি বেয়াহে হয়, বেয়াৰ ফালেহে গতি কৰে। চুলি বহুত বেছি সৰে, ডেণ্ড্ৰফৰ প্ৰব্লেম হয়। চ' সেইখিনিতো ক'বই নালাগে কিমান কি প্ৰব্লেমে দেখা দিয়ে। কিন্তু বিশ্বাস কৰক মোৰ বৰ্তমান তেনেকুৱা ধৰণৰ প্ৰব্লেম একো নাই। আগতে উফিৰ কাৰণে মই চুলি মেলিব নোৱাৰোঁ, বাহিৰত গ'লে মানে আচলতে চুলি মেলি যাব নোৱাৰোঁ, পৰা উফি ওলাই থাকে, আৰু লগতে চুলিখিনি সৰিছিলে। মই আগৰ ভিডিঅ'ত মই দিছিলোঁৱে, আগৰ কেইটামান ভিডিঅ'ত যে মোৰ বহুত বেছি চুলি সৰিছে, কিন্তু এতিয়া তেনেকুৱা ধৰণৰ প্ৰব্লেম মোৰ একোৱেই নাই। আৰু মই দেখুৱালোৱে যে আপোনালোকক মই সেই তেনেকুৱা ধৰণৰ কিছুমান নেচাৰেল ইনগ্ৰেডিয়েণ্টছ ব্যৱহাৰ কৰোঁ, যিবোৰৰ মই হোম ৰেমেডিজ বনাওঁ, আৰু সেইবোৰে মই আচলতে মোৰ হেয়াৰত ব্যৱহাৰ কৰোঁ। নেচাৰেল প্ৰডাক্টবোৰ ইউজ কৰিবৰ কাৰণে বা ব্যৱহাৰ কৰিবৰ কাৰণে আমাৰ কোনো ধৰণৰ আচলতে ভয় নাথাকে, কাৰণ তাত একেবাৰে কোনো ধৰণৰ কেমিকেল ইউজ নহয়, আচলতে কেমিকেল যোগ হৈ নাথাকে, নহয় জানো? চ' একদম ডাইৰেক্ট নেচাৰেল হয়, ডাইৰেক্ট গছৰ পৰা ছিঙি আনিছোঁ, পূৰা একদম ফ্ৰেছ হয়। চ' সেইটো কাৰণে বহুত বেছি ভাল হয়। আৰু মই কৈছোঁ যে মই এল'ভেৰা, জবা ফুলৰ পাত, লগতে আমলখি আৰু মেথি তেনেকুৱা ধৰণৰ কিছুমান নেচাৰেল ইনগ্ৰেডিয়েণ্টছ ব্যৱহাৰ কৰোঁ। এল'ভেৰা জানেই কিমান বেছি উপকাৰী হয়, তাৰ যিটো জেল ফৰ্ম হয়, এল'ভেৰাৰ যিটো জেল ফৰ্ম হয়, চ' সেই জেলটো আচলতে বহুত বেছি দৰকাৰী, বা সেই জেলটোৱে আমি ইউজ কৰিব লাগে। আৰু লগতে জবা ফুলৰ পাত, সেই জবা ফুলৰ পাতটো বহুত বেছি ছফ্ট হয়, আৰু সেই তেনেকুৱা তাৰ পৰা যিটো জেল ফৰ্ম হয় সেইটো আমি তেনেকৈ চুলিত ব্যৱহাৰ কৰিব পাৰোঁ আচলতে, আৰু তাৰ ফলতে চুলিখিনি বহুত বেছি স্মুথনিং হয়, চিল্কি হয়, আৰু লগতে মজবুত হয়। গুৰিটো হেত বহুত বেছি ধৰণে মজবুত হৈ থাকে, যাৰ ফলত চুলি সৰা প্ৰব্লেমটো একেবাৰে বন্ধ হৈ যাব, আৰু লগতে ডেণ্ড্ৰফ একেবাৰে নাইকিয়া হ'ব। চ' মই এতিয়া সেই আপোনালোকক যিবোৰ দেখুৱাইছিলোঁ সেইখিনি ব্যৱহাৰ কৰি মই আজি মূৰটো তেনেকৈ ধুলোঁ। আৰু বহুতে ব্যৱহাৰ কৰে জেতুকা। চ' জেতুকা আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, জেতুকা বহুত বেছি ভাল হয় চুলিৰ কাৰণে আচলতে। আৰু তাৰপিছত আহিলে নেক্সট বস্তুটো হ'ল চেম্পু। চ' চেম্পু আজিকালি মাৰ্কেটত বিভিন্ন ধৰণৰ চেম্পু পোৱা যায়, আৰু প্ৰায় সকলোতে কেমিকেল যোগ হৈ থাকে, কেমিকেল দিয়া থাকে।
পেৰাবিন লগতে সালফেট সকলোখিনি মিক্স হৈ থাকে সো হেতু কাৰণে আমাৰ চুলিখিনি ড্যামেজ হৈ যায় হেবোৰ ইউজ কৰিলে মানে সো তেনেকুৱা সময়ত আমি নেচাৰেল ইনগ্ৰেডিয়েন্টছ থকা কিছুমান শ্যাম্পু ব্যৱহাৰ কৰিব পাৰো নহয় জানো আৰু মই বৰ্তমান হে তেনেকুৱা এটা নেচাৰেল ইনগ্ৰেডিয়েন্টছ থকা এটা শ্যাম্পু ব্যৱহাৰ কৰি আছো যেটো হৈছে Nature Sure Jonk Shampoo আৰু এইটো মই ব্যৱহাৰ কৰো নামটোৱে কয় Nature Sure Jonk Shampoo সো গম পাইছে ইয়াতো মই যিখিনি হোম ৰেমেডিজ বনাই ব্যৱহাৰ কৰিছিলো হেয়াৰ কেয়াৰৰ কাৰণে সেই একেখিনি বস্তু ইয়াতো আপোনালোকে পাব সো হেতু কাৰণে সেই হোম ৰেমেডিজ আপোনালোকে যিকোনো ধৰণৰ ব্যৱহাৰ কৰিব পাৰে আৰু যিকোনো ধৰণৰ হেবোৰ ব্যৱহাৰ কৰি অলপ সময় ৰাখি চুলিখিনি ভালদৰে ধুবৰ কাৰণে আসলতে এটা নেচাৰেল ইনগ্ৰেডিয়েন্টছ থকা এটা শ্যাম্পু ব্যৱহাৰ কৰিব পাৰে আৰু হেতু হৈছে Nature Sure Jonk Shampoo আৰু ইয়াত থকা কিছুমান ইনগ্ৰেডিয়েন্টছ হৈছে এলোভেৰা আমলা লগতে মেথি আছে আৰু লগতে নিম সো হেবোৰ বস্তু কিমান বেছি হেলথৰ কাৰণে ভাল হয় হেতুটো মই আপোনালোকক বেলেগ ধৰণে ক'ব নালাগে নহয় জানো গতিকে মই যেটো ৰেমেডিজ বনাইছিলো তাত যিখিনি নেচাৰেল ইনগ্ৰেডিয়েন্টছ আছে সেই একেখিনি বস্তুৱে ইয়াতো আছে সো এটো ব্যৱহাৰ কৰিবৰ কাৰণেও একেবাৰে ইজি হয় দেখিছে প্ৰেছ কৰিলে ইয়াৰ সাফিচিয়েন্ট কোৱান্টিটি আপোনালোকে যিমান ধৰণৰ আগতে ব্যৱহাৰ কৰিছিলে বাকিবোৰ শ্যাম্পু সো তেনেদৰে যিমান কোৱান্টিটি ব্যৱহাৰ কৰে ইমান কোৱান্টিটি আপোনালোকে ল'ব আৰু লৈ পেলাই ভালদৰে আপোনালোকৰ চুলিখিনিত গুৰিলৈকে আসলতে লগাকে ভালদৰে মাসাজ কৰিব অলপ দেৰি লগাই পেলাই আৰু তাৰ পিছত আপোনালোকৰ ৱেট হেয়াৰখিনি ভালদৰে ধুই দিব Nature Sure Jonk Shampoo is a very mild and chemical free ইয়াত কোনো ধৰণৰ সালফেট আৰু লগত পেৰাবিন নাই 100% নেচাৰেল হয় সো আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰি কোনো ধৰণৰ ভয় নকৰি আপোনালোকে এটো ব্যৱহাৰ কৰিব পাৰিব মানে যদি শ্যাম্পুৰ কথা কওঁ সো আপোনালোকে এটো ব্যৱহাৰ কৰিব পাৰিব আৰু লগতে বাকি যিখিনি মই হোম ৰেমেডিজৰ কথা ক'লো হেখিনি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে ঘৰতে পোৱা অতি সহজতে পোৱা কিছুমান বস্তু নহয় জানো আৰু প্ৰতিবিধ বস্তুৱে আসলতে সহজতে পায় সেইটো কাৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু ইমানে আৰু যদি আপোনালোকে এটো ল'ব বিচাৰে তেতিয়ালে মই সকলোখিনি ডেসক্ৰিপচনত লিংক দি থৈছো ডিটেইলছ সো আপোনালোকে তাৰ পৰা বাই কৰিব পাৰিব আৰু ই সকলোতে উপলব্ধ Amazon Flipkart য'ৰ পৰা আপোনালোকে ল'ব বিচাৰে আৰু লিংক ৱেবছাইট আছে সো তাৰ পৰা আপোনালোকে এটো পাৰচেজ কৰিব পাৰে আৰু ব্যৱহাৰ কৰি চাওক তাৰ পৰা আপোনালোকে গম পাব